থাকিব সেই উপলক্ষে মই এই অনুষ্ঠানটো ৰেকৰ্ডিং কৰি ৰাখিম বুলি ভাবিছোঁ মোৰ লগতে আপোনালোকে উপভোগ কৰক কি কি হয় চাই ধেমাজি নগৰ প্ৰাথমিক নামঘৰত ৪৮তম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আৰম্ভণিটো প্ৰাতঃ প্ৰসংগে কৰা হয় ৪ বজাত কৰিলে প্ৰাতঃ প্ৰসং এয়া তাৰপিছতে ধৰ্মধ্বজা উদ্বোধন কৰা হৈছে ধৰ্মধ্বজা উদ্বোধনৰ পিছতে শৰাই পতা অনুষ্ঠান আছে তাৰপিছতে প্ৰসং এনেধৰণে গৈ থাকিব আহকচোন যাওঁ বাৰু ভিতৰলৈ কি কি হৈছে ভিতৰ চৰাত চাওঁ মোৰো অহা দেৰি হৈছে আই আমাৰ মধুৱাই তেওঁ আছে ভকতক শুশ্ৰূষা কৰা দায়িত্ব শুশ্ৰূষা মানে কি আদৰাৰ দায়িত্বত আছে তেওঁ আপোনালোকো সেয়া ভাগ লৈ লওঁ মোৰ লগতে আপোনালোকৰো যাতে সকলোৰে মংগল হয় এই কামনাৰে মই প্ৰাৰ্থনা জনাইছোঁ প্ৰভুৰ চৰণত সেৱা জনাইছোঁ প্ৰভুৱে যাতে সকলোকে কৃপা কৰে মংগল কৰে এই প্ৰাৰ্থনা এয়া এইফালে দিয়া মেলা চলি আছে চাহ লৈ আছে আমাৰ এয়া জ্যোতি আই কোৱা এয়া সুদূৰ চিলাপথাৰৰ পৰা আহিছে দেই এয়া আমাৰ সেয়া ধৰিব আহিছে এয়া পিংকি আই আৰু মধু আই দুয়োগৰাকীকে ভকতক আদৰাৰ দায়িত্ব দিয়া হৈছে অকণমান এইফালেও আহিছোঁ আইসকলৰ ওচৰলৈ প্ৰসাদ ধোৱা মেলা চলি আছে এয়া আমাৰ ভৱানী আই একদম ৰাতিপুৱাৰ পৰা ব্যস্ত হৈ আছে ৪টাৰ পৰা প্ৰসঙৰ পৰা আছে এতিয়ালৈকে ধৰ্মধ্বজা উদ্বোধনো হ'ল চাগে মনে কৰিলে এয়া শৰাই পতা অন্তত এয়া আইসকলে ঘোষা ধৰিছে আচলতে নামাচাৰ্যক আমি নিমন্ত্ৰণ কৰি আনিছোঁ এই কামভাগ চলাই নিবৰ কাৰণে প্ৰসঙৰ আৰম্ভণিটো কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীতেৰে আহকচোন শুনো Ram
উপভোগ কৰকচোন আপোনালোকে। গ্ৰামীণভাৱে এয়া জলযোগৰ ব্যৱস্থা। অকণমান আগবাঢ়ি যাওঁ, এইফাললৈ কি চলি আছে চাওঁ। এইফাললৈ আকৌ গৰম প্ৰসাদৰ আয়োজন চলি আছে। এয়া ধুমধামেৰে গৰম প্ৰসাদ বনাই আছে আমাৰ বাপসকলে। ইতিমধ্যে অলপ হৈছেহি, বাকী আছে আৰু অলপমান। এয়া চকী টেবুল ধুনীয়াকৈ সজাই থোৱা হৈছে। প্ৰসংগ শেষ হোৱাৰ পিছতে এয়া গৰম প্ৰসাদ আগবঢ়োৱা হ'ব। প্ৰসংগৰ পাছতে এয়া নগৰ প্ৰাথমিকৰ আই মাতৃসকলে দিহানাম পৰিৱেশন কৰিব। তাৰ কাৰণে প্ৰস্তুতি চলি আছে আৰু লগতে সমান্তৰালভাৱে আমাৰ প্ৰসাদ বিতৰণৰ অনুষ্ঠানো চলিছে। আৰু আজিৰ মুখ্য আকৰ্ষণ হৈছে প্ৰাণজিৎ গগৈ বাপ ডাঙৰীয়া। তেখেত ইতিমধ্যে উপস্থিত হৈছেহি। এয়া আমাৰ প্ৰথম কিৰণ আইগৰাকীয়ে নাম দিছে।
এই ভাগ আকৌ দিছে আমাৰ টুটু আইগৰাকীয়ে।
প্ৰাথমিকৰ এই নামঘৰ ভাগ অৱস্থিত। এটি মনোমোহা দৃশ্যৰে পৰিপূৰ্ণ এই নামঘৰ ভাগি। এয়া জোনাকী আইগৰাকীৰ নামত একাত্ম হৈ আমাৰ নগৰ প্ৰাথমিকৰ সম্পাদক দীপক চুতীয়াবাবুৰ এটি মনোমোহা নৃত্য উপভোগ কৰোঁচোন। বিশিষ্ট অতিথি আমাৰ আদৰণীয় শ্ৰী প্ৰাণজিৎ গগৈ বাপক আগবঢ়াই আনিবলৈ যোৱাৰ আগমুহূৰ্তৰ দৃশ্য। পৰম শ্ৰদ্ধাৰ বাপাই সমস্ত আমি আজি এমাহৰ পৰা আগ্ৰহেৰে বাচ্চাই থকা পৰম শ্ৰদ্ধাৰ প্ৰাণজিৎ গগৈ বহুজনা ইতিমধ্যে আহি আমাৰ নামঘৰ উপস্থিত হৈছে। গতিকে আমি আমাৰ নামঘৰৰ বাবা সমস্ত আদৰিবৰ বাবে আমি সেৱা কৰিছোঁ। প্ৰাণজিৎ গগৈ বাপ ডাঙৰীয়া কৃষ্ণ। তেখেতে ভাগৱত পাঠ কৰাটো সকলোৱে শুনিছেই, আৰু তেখেতে ভাগৱত পাঠৰ যি ভাঙনি ইমান সুন্দৰভাৱে ইমান শুৱলাভাৱে আমাক বুজাই দিয়ে, আমি আগতে একো নাজানিছিলোঁৱে। এতিয়া তেখেতৰ ভিডিঅ'বিলাক চাই থাকোঁ, তেখেতৰ পৰা আমি বহুত জানিব পাৰিছোঁ কথা। চাৰি সংযোগৰ যদি গৰাকী নহওঁ তেতিয়া বোলে আমি জীৱাত্মাবিলাক পৰম আত্মাৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব নোৱাৰিম। এইটো বোলে আমাৰ শাস্ত্ৰই সিদ্ধান্ত আছে। এতিয়া শাস্ত্ৰৰ এই সিদ্ধান্ত কৃপালু গুৰুজন বস্তুৱে ইমান সুন্দৰভাৱে এনেকৈয়ে দিনটোৰ কাৰ্যসূচী সফল কাৰ্যসূচী পৰিসমাপ্তি ঘটিল, আৰু ৰাতিৰ কাৰ্যসূচী হৈছে ভাওনা। নাটক হ'ল ৰাতি ভাওনা হ'ব। ভাওনাখনৰ নাম হৈছে পুৰুষ সন্ধ্যা। ভাওনাৰ আগমুহূৰ্তত এয়া গায়ন বায়নেৰে খোলতাল ধৰা হৈছে।
Ooh.